নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাবলৈ লৈছোঁ এয়া কচুৰ ঠাৰি। এয়া মই কচুখিনি কাটি লৈছোঁ। দেখিছে, প্ৰথমতে মই কচুৰ ঠাৰিখিনি ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ আৰু তাৰপিছত ইয়াৰে বাকলিটো গুচাই মই সৰু সৰুকৈ কাটি ল'ম। আমি জানো যে কচুৰ ঠাৰিত যথেষ্ট পৰিমাণে আইৰণ থাকে আৰু কচুৰ ঠাৰিয়ে আমাৰ তেজ চাফা কৰাত সহায় কৰে। মই কেৰাহীখন বহাই দিছোঁ। ইয়াতে দি দিছোঁ তেল, লগতে পিঁয়াজ আৰু কচুৰ ঠাৰিখিনি মই কিছু সময় সিজিবলৈ দিছিলোঁ। তাৰপিছত ইয়াতে মই এয়া দি দিছোঁ আদা নহৰু বটা আৰু এইখিনি হ'ল বেহাৰখিনি মই কিছু গৰম কৰি মিক্সিত গুড়ি কৰি লৈছিলোঁ, সম্পূৰ্ণকৈ গুড়ি কৰি লোৱা নাই। আৰু ইয়াতে দিছোঁ মই নিমখ, ৰংগুড়া আৰু ইয়াৰ পিছত মই কিছু সময় ঢাকনি মাৰি সিজিবলৈ দিছিলোঁ। এয়া সিজিছে। এতিয়া দি দিছোঁ মই দুখিলা তেজপাত, এয়া দিছোঁ মই ধনিয়া গুড়ি, এয়া জিৰা, অকণমান মিট মছলা, গৰম মছলা, লগতে এয়া ৰেড চিলি। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই দি ঢাকনি মাৰি কিছু সময় ৰাখি দিম। এয়া মোৰ কচুৰ ভাজিখিনি হৈ গ'ল। দেখিছে আপোনালোকে, দেখিবলৈ কিমান ধুনীয়া হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এতিয়া মই প্লেটখনত কচুখিনি উলিয়াই ল'ম। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।